ভিসা লাগবে না, কোনো প্রকার পাসপোর্ট লাগবে না, আমি এখনে ভারতে লাগবে না, কোনো প্রকার পাসপোর্ট লাগবে না, আমি এখন ভারতে ঢুকে যাব। আজি অলপ দিনৰ আগত এজন ইউটিউবাৰ, বাংলাদেশী ইউটিউবাৰ, নাম তেওঁৰ দিলবৰ হুছেইন, তেওঁৰ চেনেলত এটি ভিডিঅ' ৰিলিজ কৰিছে কেনেকৈ বাংলাদেশৰ পৰা ভাৰতত ইলিগেলি প্ৰৱেশ কৰিব পাৰে। তাৰ ওপৰত তেওঁ ভিডিঅ' বনাই ৰিলিজো কৰিছে আৰু দেখুৱাইছে যে কেনেকৈ ভাৰতৰ পৰা বাংলাদেশৰ পৰা ভাৰতলৈ ইলিগেলি প্ৰৱেশ কৰিব পাৰে। আৰু আমাৰ ভাৰত চৰকাৰৰ ওপৰত এইটো এটা থ্ৰেট হৈছে। বাংলাদেশীবিলাক ভাৰতত প্ৰৱেশ কৰে, ইলিগেলি প্ৰৱেশ কৰে, দুদিনমান থাকে, তাৰপিছত নাগৰিকত্ব লয়, ফেক ডকুমেণ্ট উলিয়ায়, আধাৰ কাৰ্ড দুদিনত বনোৱায়। আজি এনেকুৱা ধৰণৰ বহুত কেছ আহিছে। সেইকাৰণে ই এটা নেশ্যনেল থ্ৰেট হৈ পৰিছে। আৰু এনে ধৰণৰ ভিডিঅ'বিলাক যদি ইউটিউবত ৰিলিজ কৰিছে, তেওঁলোকে ভিডিঅ'বিলাক ইউটিউবত যদি চাৰ্চ কৰে তেওঁলোকে পাই যাব বাংলাদেশীবিলাকে। আমাৰ মাজৰে কিছুমান মানুহে ভাবে বাংলাদেশী প্ৰব্লেমটো অকল বেংগলৰ প্ৰব্লেম, কিন্তু আচলতে সেইটো হয় জানো? বাংলাদেশী প্ৰব্লেমটো গোটেই ভাৰতবৰ্ষৰ প্ৰব্লেম। বাংলাদেশীবিলাক এনেকৈ ইলিগেলি ভাৰতত প্ৰৱেশ কৰি প্ৰথমে নৰ্থ ইষ্টৰ বিভিন্ন ৰাজ্যত, তাৰপিছত বিহাৰ, দিল্লী, মহাৰাষ্ট্ৰ, উত্তৰাখণ্ড আদি ঠাইবিলাকত বিয়পি পৰে। আৰু বিয়পি পৰাৰ পাছত তেওঁলোকে দুদিনৰ পিছত ফেক ডকুমেণ্ট উলিয়ায়, ফেক আধাৰ কাৰ্ড উলিয়ায়, তেওঁলোকে ভাৰত চৰকাৰৰ অধীনত তেওঁলোকে ভোটাৰ গ্ৰহণ কৰে, তাৰপিছত তেওঁলোকে ভাৰত চৰকাৰৰ আঁচনিবিলাক গ্ৰহণ কৰে, তাৰপিছত তেওঁলোকে ক্ৰিমিনেল কৰিবলৈ ধৰে, ক্ৰিমিনেল এক্টিভিটি তেওঁলোকে কৰিবলৈ ধৰে। এনেধৰণৰ ভিডিঅ'বিলাকে ক্লিয়াৰলি ক্ৰিমিনেল এক্টিভিটিক প্ৰমোট কৰে। কিন্তু ভাৰত চৰকাৰৰ তৰফৰ পৰা এনে ভিডিঅ'ৰ ওপৰত এতিয়ালৈকে কোনো একশ্যন লোৱা দেখা নাই। এই ভিডিঅ'বিলাক ইউটিউবত চলি আছে। ইউটিউবত যেতিয়ালৈকে চলি থাকিব, এই ভিডিঅ'বিলাক চাই বাংলাদেশী ভাৰতলৈ প্ৰৱেশ কৰিয়ে থাকিব। আৰু এনেকুৱা জেগাবিলাকত আমাৰ BSFৰ কোনো পোষ্টেই নাই। নদীয়েদি, জংঘলেদি বহুত বাকী আছে এতিয়া কাটাতাৰ দিবলৈ। সেইকাৰণে এই ভিডিঅ'বিলাকৰ ওপৰতো ভাৰতে একশ্যন লোৱা দৰকাৰ। এই ভিডিঅ'টো দিল্লীৰ শ্বাহিনবাগৰ। এই ভিডিঅ'টোত ইউটিউবাৰজনে ৰেণ্ডমলি কেইজনমান মানুহক সুধিলে যে তেওঁলোকৰ নেশ্যনেলিটি কি, আৰু গোটেইকেইজন মানুহে উত্তৰ দিলে যে তেওঁলোকৰ নেশ্যনেলিটি হ'ল বাংলাদেশী। আপুনি ভাবক কিমান ইলিগেলি বাংলাদেশী শ্বাহিনবাগত ভৰি আছে। আৰু এতিয়া ইমানেই সাহস বাঢ়ি গ'ল যে তেওঁলোকে ডাইৰেক্ট ভাৰত চৰকাৰক চেলেঞ্জ কৰে, ধমকি দিয়ে। আপুনি ভাবক কিমান ভয়াৱহ পৰিস্থিতি হৈছে। ভিডিঅ'টো চাওকচোন, গম পাব। अगर आना चाहे तो नहीं आ सकता। शाहीन बाग का नाम सुना आपने? एक बार बोल अपने मुंह से शाहीन बाग, और फिर फील करना कि शाहीन बाग है इसका नाम। अगर आने के लिए बहुत बड़ा जिगरा चाहिए। CRB নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ডাটা অনুসৰি ক্ৰাইম বাই ফৰেনাৰ কৰা ক্ৰাইমৰ ভিত্তি কৰি কোন দেশৰ নাগৰিক ভাৰতবৰ্ষত বেছি ক্ৰাইম কৰে, এই ক্ষেত্ৰতো বাংলাদেশীবিলাকহে বেছি ওপৰত আছে। প্ৰতিটো ক্ষেত্ৰতে তেওঁলোক ক্ৰাইমৰ ক্ষেত্ৰত তেওঁলোক ওপৰত। ৰেপ হওক, টেৰৰিজম হওক, সকলো ক্ষেত্ৰত এই বাংলাদেশীবিলাকেই আমাৰ ভাৰতবৰ্ষক থ্ৰেট দিছে। ভাৰতবৰ্ষত চেলেঞ্জৰ সৃষ্টি কৰিছে এই বাংলাদেশীবিলাক। চৰিটো চে বন্ধুসকল, ইউটিউবাৰকেইজনে দেখুওৱা ৰাস্তাকেইটাই একমাত্ৰ ৰাস্তা নহয় যিফালেদি
ইলিগেলি বাংলাদেশী ভাৰতত প্ৰৱেশ কৰে। এনেধৰণৰ 100ৰো অধিক ৰাস্তা আছে যিফালেদি ইলিগেলি ভাৰতত বাংলাদেশী প্ৰৱেশ কৰে। আমি সজাগ খবৰ হ'ল ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে সকলোৱে বুজি পায় কথাটো আৰু চৰকাৰৰ দৃষ্টিগোচৰ হয়। সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰক। ইয়াত আপোনালোকৰ একো নাযায়, কিন্তু এই নেশ্যনেল থ্ৰেটটোৰ পৰা আমি অলপ হ'লেও সকাহ পাম। আমি সকলোৱে বুজি উঠিম আৰু চৰকাৰেও ইয়াৰ ওপৰত দৃষ্টিগোচৰ কৰিব। যার নাম রফিকুল, তা তুমি বাংলাদেশ থেকে এসছো কবে? 2 মাস। তা 2 মাস থেকে আসার পর তোমার আধার কার্ড হয়ে গেছে। এনেকুৱা ধৰণৰ বহুত এক্সাম্পল আছে য'ত ইলিগেলি বাংলাদেশৰ পৰা আহি কেইমাহমান ভাৰতত থাকি ভোটাৰ গ্ৰহণ কৰি আধাৰ কাৰ্ড উলিয়াই দেশৰ নাগৰিক হৈ যায়, ভাৰতৰ নাগৰিক হৈ যায়। বহুত এক্সাম্পল আছে, দি শেষ কৰিব নোৱাৰি। এইজনৰ নাম মিনাৰ চৰহদ। ৱেষ্ট বেংগলৰ এজেণ্টৰ দ্বাৰা তেওঁ নাম সলাই শুভ দাস কৰি ল'লে আৰু ৰাতিটোৰ ভিতৰতে ইণ্ডিয়াৰ চিটিজেন হৈ পৰিল। এনেকুৱা ধৰণৰ বহুত এক্সাম্পল আছে যিয়ে নাম সলাই ইণ্ডিয়ান চিটিজেন হৈ যায়। পুলিচে ধৰিলে কাৰণে তেওঁ ধৰা পৰিল, নহ'লে তেওঁ ইণ্ডিয়া চিটিজেন হৈয়ে থাকিলে হ'লে। আৰু মানে এনেকুৱা ধৰণৰ এক্সাম্পল বহুত আছে যিবিলাক মানে কৈ ভিডিঅ'টোত শেষ কৰিব নোৱাৰি, পচিবলো নহয়। কিছু কিছু ক্ষেত্ৰত আমিও দায়ী, আমি আমাৰ দায়িত্ব পালন কৰা নাই। ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে বুজি পায়, যাতে চৰকাৰৰ দৃষ্টিগোচৰ হয়।